হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মই এতিয়া গুৱাহাটীলৈ গৈ আছোঁ। তাৰপিছতে আজি মৰ্ণিং মই বজাত উঠিছোঁ। মাক মই 4:30টাত উঠাই দিছোঁ। তাৰপিছতে মই উঠিছোঁ 5:30 বজাত। আৰু আজি তাৰপিছতে আমাৰ বাছ আছিলে 7:15 আছিলে মৰ্ণিং। তো 7:30 আমাৰ বাছখন অলপ লেট হয়। 7:30 আমাৰ বাছখন এতিয়া জাৰ্ণি ষ্টাৰ্ট কৰিছে। আৰু মোৰ লগত গৈছে মা আৰু দেউতা। মা আৰু দেউতা গৈছে মোৰ লগত। মা, দেউতা আৰু মই আজি গৈ পিনি, যিটো দেৰি হ'ব ভাগৰ লাগিব গৈ পিনি, চ' আজি গৈ আমি মাৰ লগৰ এগৰাকীৰ ঘৰত থাকিম। আৰু দেন নেক্সট কাইলৈ অহা কাইলৈ কিবাকিবি অলপ বজাৰ কৰিবলৈ আছে। তাৰমানে ইয়াৰ পৰা গোটেইখিনি বস্তু কেৰি কৰি নিয়াটো একদম সম্ভৱ নহয়, কাৰণ বেগ বহুত হৈ গৈছে। কিতাপেই মোৰ 2টা টলি ডাঙৰ বেগত মানে মোৰ কিতাপেই ভৰ্তি হৈ গৈছে। চ' মানে অলপ দিগদাৰ হৈছে। তো তাতে মানে কিবাকিবি বস্তু অলপ কিনিবলৈ আছে। অহা কাইলৈ কিনিম, সেইখিনি বস্তু বজাৰ কৰিম। বজাৰ কৰি পিনি মাহঁতে মোক থৈ আহিব পিজিত। আৰু তাৰপিছতে মাহঁতে ৰাতি ৰিটাৰ্ণ হৈ যাব চাগে, নহ'লেও তাৰ পিছদিনাখন ৰিটাৰ্ণ হ'ব। তো আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিলোঁ। আৰু মই যোৱাৰ আগে আগে মোৰ ছেকেণ্ড ইয়েৰ মানে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ মই এগৰাকী মেম মোৰ খুবেই প্ৰিয় আছিলে, দীপামণি গগৈ। চি ইজ ফ্ৰম শিৱসাগৰ এণ্ড আমাৰ এনাইবোৰ আচলতে শিৱসাগৰে হয়। তো মোক খুব মৰম কৰে মেমে। বায়' টিচাৰ হয়। মেমে মোক এটা গিফ্ট দি থৈ গ'ল। থেংক ইউ মেম ফৰ দিছ এমেজিং গিফ্ট। আৰু বহুত মিছ কৰিম আপোনালোকক। আকৌ লগ পাম বুলি আশা ৰাখিলোঁ। আপোনালোকৰ ছাপৰ্টৰ অবিহনে, আশীৰ্বাদৰ অবিহনে মই কোনো পলকতে কোনো এটা ক্ষেত্ৰতে আগবাঢ়ি যাব নোৱাৰিম। গতিকে ছাপৰ্ট আৰু আপোনালোকৰ আশীৰ্বাদ খুবেই প্ৰয়োজন। চ' আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিলোঁ। আৰু কি কৰোঁ কি নাই আপোনালোকে গোটেই ব্লগটোত দেখা পাব। গতিকে গুৱাহাটী গ'লোঁ, মই কি কৰিলোঁ, কেইটা বজাত নামিলোঁ, এই সকলোখিনি আপোনালোকক জনাই যাম। তাৰ বাবে আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। আৰু এতিয়া সময় হৈছে 9:30 আৰু আমি শিৱসাগৰ পালোহি। আৰু কিবা এটা খালোঁ, তাত নামিলোঁ আৰু ফ্ৰেছো হৈ আহিলোঁ অলপ। এণ্ড এতিয়া আমি মেমে দিয়া চকলেট খাইছোঁ। মায়েনো ভোক লাগিছে, নামি গৈছিলে গাড়ীখন আহিবলৈ, মানে গাড়ী ইয়াত বেছি দিন নৰখাই ন, তো মানে আহিবলৈ একো কিনিব নাপালে। তাৰপিছতে মেমে দিয়া চকলেট খাইছে। মই এতিয়া চকলেট এটা খাম আৰু সেইটোৱে খাম চাগে। এতিয়া সময় হৈছে 2:26 আৰু আমি জখলাবন্ধাত কিবা এটা খাই বৈ আমি এতিয়া গৈ আছোঁ গুৱাহাটীলৈ। আৰু আপোনালোকে এতিয়া ব্লগটো চাই থাকক। আকৌ আপোনালোকে কি কৰোঁ কি নাই আপোনালোকে ব্লগটো জনাব পাৰিব। গুড মৰ্ণিং গুৱাহাটী। এতিয়া সময় হৈছে 8:48 আৰু মই আছোঁ সোণাপুৰত। ইয়াৰ পৰা আজি মই মোৰ ৰুমলৈ শ্বিফ্ট হ'ম, পিজিলৈ শ্বিফ্ট হ'ম। কিছুমান বজাৰ কৰিবলৈ আছে, সেইকাৰণে কালি দেৰি হ'ল যিহেতু। তো আহি পিনি মই মাৰ লগৰ এগৰাকীৰ ঘৰত আছোঁহি। আৰু অলপ দেৰি পিছতে আমি ওলাই যাম বজাৰ চজাৰ কৰি মেলি মই পিজিলৈ যাম। তো কি কৰিম আপোনালোকক দেখাই থাকিম। আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকিব। এতিয়া অকণমান ফুৰিবলৈ গৈছোঁ আমি। পোৱালি হাই কৰি দিয়া। কি ধুনীয়া জেগা। দেখাবা দেই। এইটো কিয় লগাই থৈ দিছে?
ঘৰ তোমালোকৰ মাটি ইয়াত বনাবা ঘৰ কি ধুনীয়া জেগা গোটেই টাউনখন দেখা থাকে ন মা খুৰী বালি বহুত দিনৰ মূৰত কুঁৱা দেখিছোঁ বহুত দ ন কোনটো পৰিলে কি হ'ব কি ধুনীয়া চিনেৰী বহুত দিনৰ মূৰত দেখা পাইছোঁ কুঁৱা আৰু ইয়াৰ চাৰিওফালে পাহাৰ একচুৱেলি বহুত ধুনীয়া পৰিৱেশ আৰু এটা পাহাৰ দেখাব হেনো এতিয়া পোৱালি মাহঁত ক'লে গ'ল মাহঁত ক'লে গ'ল স্কুল পায় আৰু ইয়াতে বিহু মেলা হৈছিলে লিখিত আছে দেখিবি পাহাৰখনে ধুনীয়াকৈ দেখা থাকে ন কি সেইবোৰ কিবা কিবি দেখা আছে পাহাৰখন হৈ গৈছিলে নি ক'ত খুৰী কওক মই গুৱাহাটী যোৱাকালি আহিলোঁ আজি নাযাওঁ কাইলৈহে ঘূৰিম তাৰমানে আজি মানে হেৰি পিঠাগুৰি ওলাই আহিছোঁ চব পিজি চব ঠিক কৰা হৈ গ'ল এতিয়া বজাৰ কৰি পেলাই বস্তু কেইটামান কিনিব লাগে আৰু এতিয়া আমি পি জিলৈ চিফ্ট হ'বলৈ গৈ আছোঁ মই মা গৈছে আৰু দেউতা গৈছে লগত দেউতা আহিছে আৰু দাদা দুজন আহিছে তোমাৰ নগাঁৱৰ পৰা একচুৱেলি তেওঁলোকক নালাগে কৈছিলোঁ আহিবলৈ খুৰাই লৈ যাম বুলি কৈছিলে বজাৰ কৰিবলৈ কিন্তু তেওঁলোকে আহি দিলে ত' থেংক ইউ ইমান দূৰৰ পৰা অহাৰ কাৰণে গীতাৰ্থ দা আৰু ইজন দাদাজনৰ নামটো নাজানো ত' আৰু এতিয়া দেউতা গীতাৰ্থ দাদা আৰু দাদাজন হেৰি ল'ব গৈছে পেটত যে পাৰিছে কি বুলি ক'লে মেট্ৰেছ নেকি সেইখন ল'বলৈ গৈছে তাৰপিছতে মই আৰু কিবাকিবি অলপ বজাৰ কৰিবলৈ আছে গাৰু চাৰু কিবাকিবি মানে সেইবোৰ ইমান দূৰৰ পৰা অনাটো সম্ভৱ নহয় না বহুত গধুৰ হৈ যায় ত' সেইকাৰণে ইয়াতে ল'লোঁ আমি বস্তুখিনি তাৰপিছতে লৈ ল'ম মানে তাৰপিছতে আমি যাম মোৰ পি জি চিফ্ট হ'ম তাৰপিছতে মায়ে অলপ দিন তাত থাকিব কি কৰিম আপোনালোকক দেখাই যাম বাৰু গোটেইখিনি ত' আৰু ব্লগটো শেষলৈকে চাই থাকিব তেতিয়াহ'লে আমি শ্বপিং কৰি আছোঁ মা আৰু হেৰিটো সেই বস্তুটো যে গ'লে গুচি গ'ল নহয় এতিয়া সময় হৈছে সন্ধিয়া 7:46 আৰু মই আছোঁ মোৰ ৰুমতে আৰু আপোনালোকে মানে মই ৰুমলৈ কেনেকৈ চিফ্ট হ'লোঁ কি হ'লোঁ গুৱাহাটীলৈ কেনেকৈ আহিলোঁ কি কথা এই সকলোখিনি এই
ব্লগটোত দেখা পাব মানে যি হওক মানে এতিয়া আপলোড দিম আৰু তো মানে দেখা পাব তেতিয়া আৰু আপোনালোকে ব্লগটো কেনেকুৱা পালে জনাব আৰু কেনেকুৱা ধৰণৰ ব্লগ লাগে কি কথা পাৰিলে জনাব আৰু আপোনালোকক সদায় ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম তথাপি এতিয়া যিহেতু অহা কাইলৈৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব আমাৰ তো মানে অলপমান মানে ব্লগ দিবলৈ অকণমান দেৰি হ'ব পাৰে লেটো হ'ব পাৰে তো তাৰ কাৰণে ক্ষমা কৰি দিব আৰু তো তেতিয়াহ'লে আজিলৈ বাই বাই আৰু গুড নাইট শুভৰাত্ৰি